নমস্কাৰ সকলোলৈ স্বাগতম জনাই মই আজি পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই কণ শিশুসকলৰ উদ্দেশ্যে মই এটি নিজে কবিতা ৰচনা কৰিছিলোঁ আৰু এই কবিতাটি মই তেওঁলোকৰ কাৰণে আগবঢ়াই দিম। এই কবিতাটিত এটি অকণমানি অৰ্থাৎ ল'ৰালিকালৰ কথা কোৱা হৈছে যে এটি অকণমানিয়ে তেওঁৰ মনৰ ভাৱ আন সমনীয়াসকলৰ লগত প্ৰকাশ কৰিছে আৰু এই কবিতাটিৰ এনেকুৱা এটি অন্তৰ্নিহিত ভাৱ সোমোৱাবলৈ যত্ন কৰা হৈছে যে এই কবিতাটিৰ জৰিয়তে যদি তেওঁলোকৰ অভিভাৱকসকলে এই কবিতাটোৰ তাৎপৰ্যটো অৰ্থাৎ ভাৱাৰ্থটো যদি ছাত্ৰ ছাত্ৰীসকলক বুজাই ক'ব পাৰে তেন্তে সেই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত জীৱন গঢ়াত অলপ হ'লেও মই অৰিহণা যোগাব বুলি ভাবিছোঁ। গতিকে এই কবিতাটি মই এতিয়া পাঠ কৰি দিছোঁ যে কবিতাটি মই নাম ৰাখিছোঁ যে অকণমানিৰ অমৃতবাণী। আমি অকণমানি দেশৰ ধৰণী জানানে সমনীয়া, সৰুৰে পৰাই সৎ হ'লে দেশখন হ'ব যে ধুনীয়া। মৰম চেনেহ শ্ৰদ্ধা ভক্তি আৰু ক্ষমা দয়া, হৃদয়ত সদায় স্থান দিবা চৰিত্ৰৱান হ'বা। পিতৃ মাতৃ শিক্ষাগুৰুৰ নহবা অবাধ্য, তেওঁলোকে আমাৰ জ্ঞানৰ বন্তি, নাথাকিব আমাৰ একো অসাধ্য। সময়ৰ কাম সময়ত কৰিবা, পিছলৈ নথবা ৰাখি, সময় আমাৰ অমূল্য ধন, নাহে যে পুনৰ ঘূৰি। আমি সবে মিলি হাতে হাত ধৰি যদি আগুৱাই যাওঁ, বাধা দিওঁতা কোনোৱেই নোলাব, আমি দেশৰ জয়গান গাওঁ। জন্মদাতা পিতৃ মাতৃয়ে মনত পাব শান্তি, দেশৰো যে হ'ব প্ৰগতি। মানৱ জনম সফল হ'ব, নৱপ্ৰজন্মলৈ আদৰ্শ ৰ'ব। গতিকে এই কবিতাটি মই কণমানিসকলক উদ্দেশ্য কৰি এটি কণমানিৰ মুখেদিয়ে মই তেওঁৰ মনৰ ভাৱটো প্ৰকাশ কৰাইছোঁ। যিহেতু আমি কওঁ যে আমাৰ আজিৰ ছাত্ৰ ছাত্ৰী কালিলৈ দেশৰ ধৰণী, গতিকে এই দেশৰ ধৰণী স্বৰূপে এটি শিশুৱে যেতিয়া আমাৰ গঢ়লৈ উঠিব লাগিব তেতিয়াহ'লে তেওঁৰ প্ৰথম কথা তেওঁৰ চৰিত্ৰ গঠন হ'ব লাগিব, তেওঁৰ চৰিত্ৰ ভাল হ'ব লাগিব। পিতৃ মাতৃ শিক্ষাগুৰু বা জ্যেষ্ঠজনক বা সকলোৰে লগত মিলি জুলি থাকিব পৰা, তেওঁৰ অন্তৰত দয়া ক্ষমা সততা মৰম চেনেহ আদৰ এনেকুৱা কিছুমান মহান গুণে তেওঁক অন্তৰত ঠাই পাব লাগিব। গতিকে এনেকুৱা ধৰণৰ কিছুমান মনোভাৱ লৈ আৰু তেওঁলোকে সময়ৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগিব। সময় যি আমাৰ অমূল্য ধন, গতিকে যিহেতু আমাৰ সময়ৰ টিকনিডাল আগফালে বুলি কোৱা হয়, গতিকে আমি সময়ৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগিব। আমি কোনো এটা কাম পিছুৱাই ৰাখিব নালাগিব। সময়ৰ কামটো আমি সময়ত কৰি যাবলৈ ছাত্ৰ ছাত্ৰীসকলক শিকাব লাগিব। আৰু ঠিক তেনেধৰণে যদি আমাৰ এই উঠি অহা শিশুসকল তেওঁলোক যদি সকলোৱে যদি এনেধৰণে সৎ চৰিত্ৰৱান হৈ নিজৰ জীৱনটো গঢ় লৈ তেওঁলোকে তুলিব পাৰে আৰু তেওঁলোকে সকলোৱে মিলিজুলি যেতিয়া আমাৰ এখন সমাজ গঠনত তেওঁলোকে যেতিয়া আগবাঢ়ি আহিব, গতিকে তেতিয়া তেওঁলোকৰ সেই যি একতা সমাজ গঠনৰ যি তেওঁলোকৰ প্ৰচেষ্টা হ'ব, সেই প্ৰচেষ্টাটো অতি আদৰণীয় হ'ব। তেওঁলোকক কোনেও বাধা দি ৰাখিব নোৱাৰিব। আৰু তেনেকুৱা যিবিলাক সন্তান, সেই সন্তানবিলাকে যেতিয়া দেশৰ কাৰণে সমাজৰ কাৰণে দহৰ কাৰণে যেতিয়া কাম কৰিব, তেতিয়া তেওঁলোকৰ পিতৃ মাতৃয়ে মনত শান্তি পাব। আৰু সন্তানৰ যোগেদি পিতৃ মাতৃয়ে যি আমাৰ মনত শান্তি পায়, সেয়ে আমাৰ পিতৃ মাতৃৰ কাৰণে সন্তান জন্ম দিয়া বা সন্তান তুলি তালি ডাঙৰ দীঘল কৰাৰ স্বৰ্গৰ সুখ বুলি আমি ক'ব পাৰোঁ। গতিকে এই তেনেকুৱা সুসন্তান, সেই সুসন্তানসকলে যেতিয়া আমাৰ পৰিয়ালৰ পৰা আদৰ সাদৰ পোৱাৰ উপৰিও তেওঁ যেতিয়া দেশৰ ধৰণী স্বৰূপ হ'ব, দেশৰ কাৰণে কাম কৰিব, সমাজৰ কাৰণে কাম কৰিব, তেতিয়া
তেওঁলোকৰ মানৱ জনম সফল হ'ব বুলি কোৱা হয়। আৰু তেওঁলোকৰ যি আদৰ্শ তেওঁলোকে যি কৰি যাব সেয়া আমাৰ নৱপ্ৰজন্মলৈ এক আদৰ্শ হৈ ৰ'ব। মই তেনেকুৱা এটা মনোভাৱ এই কবিতাটিৰ জৰিয়তে প্ৰকাশ কৰিবলৈ যত্ন কৰিছোঁ। আমাৰ যিহেতু আমাৰ দুগুণ মৰণ বুলি আমাৰ এটা অসমীয়াত কথা আছে যে আমাৰ পৃথিৱীলৈ মানুহ বোলে আহিছে মানৱ গৈছে, আহিছে মানুহ গৈছে মানুহ, এনেকুৱা ধৰণে আমাৰ কবিতাও আছে। গতিকে আমি এই আমাৰ যে মানুহবিলাক আমাৰ স্তৰে স্তৰে আহিছে মৰি গৈ আছে, কিন্তু তাৰ মাজতে যদি আমি চাওঁ যে কিছুমান মানুহৰ নাম আমি সদায়ে ল'বলগীয়া হয়। গতিকে তেওঁলোক আমাৰ মাজত নাই যদিও আছে, তেওঁলোকক আমি মৰিও অমৰ বুলি কোৱা হয়। সেইটোৱে আমাৰ দুগুণ মৰণ। অৰ্থাৎ কোনোবা এজন ব্যক্তি আমাৰ মৃত্যু হ'ল, তেওঁৰ নাম গুণ নাই, কিন্তু আকৌ কোনোবা এজন মানুহ আজি মৰা শ বছৰ পাৰ হৈ গৈছে, হাজাৰ বছৰ পাৰ হৈ গৈছে, আমি তেওঁৰ নাম লৈয়ে থাকিবলগীয়া হৈছে। গতিকে সেইটোৱে হ'ল আমাৰ দুগুণ মৰণ। গতিকে এই কবিতাটিৰ যদি সঁচাকৈ আপোনালোকে ভাল পাইছে বা কবিতাটোৰ যদি এটা অৰ্থ প্ৰকাশ পাইছে বুলি আপোনালোকে ভাবিছে, তেতিয়াহ'লে মোক কমেণ্ট কৰি পেলাই জনাব। আৰু এই কবিতাটোৰ যি অন্তৰ্নিহিত ভাৱ, সেই ভাৱটো আপোনালোকে আপোনালোকৰ সন্তানসকলক বুজাই দিবলৈ যত্ন কৰিব। মই ভাবিছোঁ এই কবিতাটিৰ এই অন্তৰ্নিহিত ভাৱটোৱে এই কণ কণ শিশুসকলৰ ভৱিষ্যত জীৱন গঢ়াত অকণমান হ'লেও যৎকিঞ্চিত হ'লেও মানে অৰিহণা যোগাব বুলি মই ভাবিছোঁ। গতিকে আপোনালোকে খালি এই কবিতাটোৰ কি পালেনো তাক মোক জনাবলৈ নাপাহৰিব। গতিকে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ মই ভিডিঅ'টি সামৰণি মাৰিছোঁ। নমস্কাৰ।